looking for a mirror, and I think I found it in your eyes. She's been looking for a reason, and I think she found it in my mind. So we're moving this colorful night, and we're staying away from the crowd and under the lights. Hello, good morning friend. Welcome to Rahul's vlog. Friend, আজি মই টেগেৰিয়ালৈ গৈ আছো। আজি vlogটো টেগেৰিয়াৰ ওপৰতে বনাইছো মই। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই গোটেই ভিডিঅ'টো আপোনালোকক ষ্টাৰ্টিঙৰ পৰা দেখুৱাই গৈ থাকিম। গতিকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ মানে বেছি ভাল লাগিব আৰু সকলোৱে যদি মোক এনেকৈ সহযোগ কৰি যায়। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই যায় থেংক ইউ। ভিডিঅ'ত সোমাই গ'লোঁ আৰু আমি এতিয়া বৰ্তমান গাঁৱৰ মাজে মাজে গৈ আছোঁ। চাওক কি ধুনীয়া এটা সুন্দৰ ভিউজ, চাৰিওফালে সেউজীয়া সেউজীয়া পথাৰ, এনেকুৱা ভিউজ চাবলৈ খুব ভালেই লাগে। আমি গৈ আছোঁ এতিয়া, অলপ অলপ বৰষুণো দি আছে, ভাল লাগি আছে। সেইকাৰণে চাই যাওকচোন, ধুনীয়া লাগিব আপোনালোকৰ চাৰিওফালে ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। আমি এতিয়া বৰ্তমান টপাতলি যাওঁতে আমি চাৰ্চটো দেখা পাইছোঁ। চাৰ্চটোৰ নাম হৈছে বৰবিতুলি নাকুচি বাপ্তিষ্ট চাৰ্চ। গোটেই দেখাই দিয়ে এইটো গোটেই ভিউজটো। এইটো চাৰ্চটো শুক্ৰবাৰে খোলা হ'ব। আজি এতিয়া বন্ধ আছে অলপ। আমি এইখিনি জেগাতে আহি পাইছোঁ। আপোনালোকে আহিলেও এইখিনি জেগাত দেখা পাব পাৰিব, চাব পুৰা। মই আপোনালোকক গোটেই একদম পুৰা 360 ভিউজটো দেখাই দি আছোঁ পুৰা। ফ্ৰেণ্ডছ, আমি এতিয়া আমি ওপৰত আহি গৈছিলোঁ। তেঘেৰীয়াৰ পৰা পাৰ হৈ কিনে আমি বহুত ওপৰলৈকে আহিছোঁ। তাৰপিছত তাৰ পৰা আমি এটা গোটেই ভিউজ চালোঁ। ধুনীয়া এটা ভিউ দেখা পালোঁ আমি। বঢ়িয়া। ইফালেদি গ'লে একচুৱেলি মেঘালয় যাই পায়। এই ৰাস্তাৰে গ'লে পূৰা মেঘালয় নংপু যাই পায়, মোৰ ফ্ৰেণ্ডজনে ক'লে। তো তাৰ পৰা ইয়াৰ পৰা আৰু 35 কিলোমিটাৰ হ'ব বুলি কৈছে। আৰু আপোনালোকে অলপ চাগে শুনাও পাইছে নিজৰা মাতটো। এই তলফালে একদম পূৰা নিজৰা এটা আছে, আমি দেখা পোৱা নাই ওপৰৰ পৰা। কি ধুনীয়া একদম পূৰা ভিউজ এটা আহিছে ইয়াৰ পৰা, প্ৰাকৃতিক সৌন্দৰ্য পূৰা একদম সেউজীয়া একদম। মানে কি ক'ম আৰু, এনেকুৱা ইমান ধুনীয়া সেউজীয়া প্ৰাকৃতিক দৃশ্য আমি দেখা নাছিলোঁ। পূৰা আল্টিমেট ভিউজ। ইয়াৰ পৰা গোটেই একদম পাহাৰখন, এই গোটেই পাহাৰখন চাওক, গোটেই একদম পূৰা তললৈকে চাওক, চাওক কি ধুনীয়া মজা এটা ফিলিংছ এটা আহিছে। এনেকুৱা লাগিছে পূৰা যেন আমি চেৰাপুঞ্জীত, একচুৱেলি চেৰাপুঞ্জীত নাই, আমি আছোঁ তেঘেৰীয়াত। কিন্তু তেঘেৰীয়াৰ ওচৰতো ইমান ধুনীয়া ভিউজ আছে আমি ভবা নাছিলোঁ। মই অকণমান নামি কিনে দেখাই দি আছোঁ এইখিনি। অলপ পুৰ হৈ গৈছিলে, চাওক কি ধুনীয়া একদম মজাকৈ একদম তললৈকে পূৰা দ আছে একদম। কি মজা ফিলিংছ আহিছে, একদম আল্টিমেট ভিউজ। ফ্ৰেণ্ডছ, আমি আৰু এটা ধুনীয়া জেগা আহি পাইছোঁ। অলপ আগত আহি কিনে দেখা পালোঁ আৰু ধুনীয়া এটা ভিউজ দেখা পালোঁ। চাওক পূৰা মজাকৈ, পূৰা আল্টিমেট ভিউজ এটা। এই জেগাখিনিৰ নামটো আমি একজেক্ট নাজানো, সেইকাৰণে আমি ক'ব পৰা নাই। কিন্তু আমি যিমান পাৰোঁ ওপৰলৈ গৈ আছোঁ, সেইকাৰণে আমি ধুনীয়া ধুনীয়া ভিউজ পাই গৈ আছোঁ। আপোনালোকক দেখাই গৈ আছোঁ কি ধুনীয়া ভিউজ।
জেগাখিনিত আহি পাইছোঁ এইখিনিৰ পৰা আমি ক'ত এতিয়া যাম কোনফালে যাম একো ধৰিব পৰা নাই গোটেই একদম দেখিছে আপুনি পিছফালে দুটা ৰাস্তা এটা আছে ইফালে এটা ৰাস্তা আছে আৰু ইফালে এটা আপোনাৰ ৰাস্তা আছে এতিয়া মোৰ লগৰজনে সুধিব গৈছে কোনফালে যাব পাৰি কি যাব পাৰি কুইফালে এতিয়া আমি ধৰিব পৰা নাই কি ৰাস্তা পাইছোঁ মানে আমি এতিয়া কোনফালে যাম ধৰিব পৰা নাই মানুহ অহা যোৱা কৰি আছে এতিয়া ইফালে কোনোবা এটা ফালে ইফালে আপোনাৰ শ্বিলং যাব পাৰি বুলি কৈছে শ্বিলং আচ্ছা ঠিক আছে আৰু ইফালে কিবা বেলেগ কিবা পায় নেকি এতিয়া সেইটোৱে আমি জানিব যদি ইফালে শ্বিলং পাই আমি দেন ইফালে আমি নাযাওঁ কাৰণ এতিয়া অলপ পৰিস্থিতি বেয়া হৈ আছে ন গতিকে আমি ইফালে নাযাম আৰু গ'লে আমি যদি ইফালে যদি কিবা বেলেগ পায় দেন আমি ইফালে যাম আৰু ভাবি আছোঁ এতিয়া যোনফালে যি হয় সিফালে যাম আৰু একদম কোৱা মতেদি আমাৰ ইফালে ৰাইট চাইডে শ্বিলং পায় বুলি কৈছে গতিকে ইয়াৰ পৰা 35 কিলোমিটাৰ গ'লে আপোনাৰ শ্বিলং বৰ্ণিঘাটৰ ইফালে ওলাই গৈ আৰু চাওঁ কোনফালে যাওঁ আমাৰ লগৰজনে সুধিব গৈছে সি সুধি কিনে আহি কিনে গম পাম আৰু এতিয়া বৰ্তমান এটা জেগাত আহিছোঁ এইটো আপোনাৰ জেগাটো হৈছে মেঘালয় মানে বৰ্ডাৰ পৰে মেঘালয় বৰ্ডাৰ পৰে আৰু ইফালে এটা সৰু ৰাস্তা আছে ইফালে জংঘলৰ মাজেদি যায় তো আমি এই জংঘলটোৰ মাজত আহি চালোঁ জুতি আৰু মই ইফালে আমাৰ এইটো জুতি আৰু এই একদম ওপৰফালে আপোনাক দেখাই দি আছোঁ চাওক ধুনীয়া এটা এৰিয়া এই দেখিছে ওপৰত একদম ওপৰত দেখিছে চব গছে গছ আৰু ইফালে গোটেই আপোনাৰ একদম পিছফালে একদম এটা সৰু সৰু ৰাস্তা গৈছে একদম ইফালে এটা সৰু ৰাস্তা এটা গৈছে কিন্তু ক'ত যায় আমি গম নাপাওঁ আমি নাযাওঁ ইমান দূৰ এই জাষ্ট অলপমান চাম বুলি আহিলোঁ আৰু এইখিনিলৈকে কেনে লাগিল ক'ব গোটেইখিনি আমি ৰিটাৰ্ণ একচুৱেলি মেইন টেঘেৰিয়ালৈ যাম কাৰণ তাতে আমি তাৰ কাৰণে আহিছিলোঁ আমি অলপ ওপৰত চাব আহিলোঁ পায় আৰু এইফালে শ্বিলঙো পায় শ্বিলঙৰ ফালে নাযাওঁ আমি ৰিটাৰ্ণ হ'লোঁ বৰষুণ দিছিল চাগে বহুত পানী কি বুলি কয় নংপুও পায় একচুৱেলি ইফালে গ'লে নংপু মানে শ্বিলঙে পৰে আৰু সেইকাৰণে আমি নাযাওঁ এইফালে আমি ৰিটাৰ্ণ বেক হ'লোঁ গাড়ী লওঁ আকৌ আমি এতিয়া পুনৰবাৰ টেঘেৰিয়ালৈ যাওঁ এয়া আমাৰ So we're moving this colorful night, and we're staying away from the crowd and under the lights. আৰু এই চাওক গোটেই একদম ৱাটাৰফলটো মই দেখাই দি আছোঁ যাওঁ পিছে এই ওপৰলৈকে চাওক আপোনালোকে এইবোৰ গোটেই ৱাটাৰফল টেঘেৰিয়া আমি পূৰা ওপৰলৈকে গৈ আছোঁ এতিয়া এই ওপৰত আপোনালোকে দেখা পাইছেনে একদম এই ওপৰত এইখিনি গাহৰি পুৰা অলপ লৈছিলোঁ আপোনালোক মই ফটো দেখাইছিলোঁ তো এইখিনি চাওক পুৰা গাহৰি পুৰাখিনি এইখিনি আল্টিমেট এইখিনি আমি এতিয়া পুৰা খাম এতিয়া পুৰা এনজয় কৰিম তাৰপিছত আমি খাই বৈ লৈ একদম ওপৰত একদম একে ওপৰত এইফালে একদম ওপৰত আছে আপোনাৰ এইখিনি গোটেইখিনি যাম আমি ইয়াত মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকে চাই থাকক মই খাই থকাখিনি I found it in your eyes. She's been looking for a reason, and I think she found it in my mind. So we're moving this colorful night, খাই থাকক আপোনালোকে and we're staying away from the crowd and under the lights. So we're moving this colorful night, and we're staying away from the crowd and under the lights. ইয়াতে আমি আহিছিলোঁ আৰু আহি পালোঁ আমি প্ৰথমতে গৈছিলোঁ ওপৰলৈকে এটলাষ্ট লাষ্টত আমি হ'লেও আহি পালোঁ
আপোনালোকে দেখিছে ধুনীয়া এটা ভিউজ এটা আহি আছে, সুন্দৰ ভিউজ এটা দেখা পাইছে নিশ্চয়। So we're moving this colorful night, and we're staying away from the crowd and under the lights. আমাৰ হৈ গ'ল, পুৰা হৈ গ'ল আৰামছে। এতিয়া আমি পুৰা গোটেইখিনি যাম। পিছফালে এই ৰাস্তাটো দেখিছে, এই গেটখন পাৰ হৈ আমি তাতে বাইক থৈ আহিছোঁ, গতিকে তাতে বাইকখন থৈ আমি গুচি যাম। আকৌ ৰিটাৰ্ণ গুৱাহাটীলৈ যাম এতিয়া আমি। গতিকে টেঘেৰীয়া চালোঁ, টেঘেৰীয়া ব্লগ বনালোঁ। এতিয়া আমি যাম আৰু মোৰ গাড়ী বেলেগ জেগাত আছে, গতিকে তালৈকে যাম। তাতে খোৱা বোৱা কৰি ল'ম। এতিয়ালৈকে একো খোৱা নাই, মই ৰাতিপুৱা একো খাই অহা নাই। তাতে যাই কিনে পুৰা খাই ল'ম, তাৰপিছত ধৰ্ম আৰু গাড়ী চলাই আছে মই in a bottle, and now everything's a blur. She's been looking for the good life.